subscribe to my YouTube channel. So first আকৌ এটা ভিডিঅ' বনালোঁ আজি। এইপিনে বিহু হৈ আছে আজি আমাৰ গৰু বিহু এইপিনে পোৱালি। তো আজি এক্সপেৰিমেণ্ট এটা কৰিম। এইটো দেখিছে বটল। তো বটলটো নাখাব আকৌ দেই, এইটো আমি খোৱা নহয়, ইয়াত পৰি থকাহে ন। এই তহঁত বহি আছিলে ল'লোঁ আৰু এখন আছে কেটেপা আৰু ইয়াৰ হাতত আছে মাৰ্বল গুটি আৰু মাৰ্বল গুটিৰ পৰা আমি এই পানী ভৰাই ইয়াত এক্সপেৰিমেণ্ট এটা কৰিম ভাবিছোঁ। এক্সপেৰিমেণ্টটো হ'ব এই বস্তুটো ভাঙিলে কিমান দূৰলৈ চিটিকনিটো যায়। চ' ব'লক আমি এটা এইবোৰ ঠিক কৰি লওঁ, একদম জেগাত লগ পাম। এইটো এটা এক্সপেৰিমেণ্ট হয় আৰু এইটো আপোনালোকে ঘৰত নকৰিব। ফুল্লি আমি চেফটিকৈ লৈছোঁ হয় নাই। তো এইটো লৈ যাওঁ, ফুল্লি চেফটিকৈ লৈ আছোঁ। এইপিনে ক'ত থ'লে ভাল হ'ব? ইয়াত থ'লে ভাল হ'ব নে ইয়াত থ'লে ভাল হ'ব নে ক'ত থ'লে ভাল হ'ব? এই ইয়াত থ, এইটো থ, নহয় ইয়াত থ। ইয়াত ভাগিলেও একো নাই, কাৰো ভৰিত নোসোমায়। আৰু আমি এইবোৰ চাফা কৰি যাম। আপোনালোকে য'ত পাব্লিক প্লেছত নকৰিব দেই, আমি জাষ্ট এইবোৰ পূৰা চাফা কৰি যাম। এতিয়া এইটো ল'ব, মাৰিব, দৌৰি যাই পিনে যা। চ' আৰু এইটো বটলটো ইয়াত মাৰিছেনে? উলিয়াই আনিছোঁ আৰু এইকেইটা পেলাবলৈ আহিছোঁ আমি ৱেষ্ট, মানে য'ত ৱেষ্ট বস্তু পেলাই তাত পেলাবলৈ আহিছোঁ। আৰু আপোনালোকে যদি ঘৰত নকৰে দহু কি কৰি আছে আপোনালোকক। চ' ইয়াত কোনো ভৰি নিদিয়ে। চ' ইয়াত গ'ল ৱেষ্টত। কোনেও যে যাতে এইবোৰ ঘৰত নকৰে সৰু ল'ৰা ছোৱালীৰ ওচৰত লৈ পিনি, তো আমি বহুত দূৰৰ পৰা কৰিছোঁ। নহয় আৰু কেইটামান কৰিম, আৰু 5-6টামান কৰিম পাৰিলে। চাই থাকক ভিডিঅ'টো, ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক এবাৰ। গাইজ দেখক এইকেইটা এবাৰ ভাঙিব লাগিব আৰু এইবোৰ তাৰপৰা উলিয়াই আছে, মানে এইবোৰ ৱেষ্ট কৰিছে জানো ইয়াত, সেইকাৰণে আমি ভাঙি পেলাইছোঁ। ভাঙি গাঁতত পেলাই থৈছোঁ, কাৰণ ইয়াত বেয়া হয় ন পাব্লিক প্লেছত থাকিলে। এটা চবকে কৈছোঁ যে খাই পিনি এনেকুৱা পাব্লিক প্লেছত বা কিবা সেই তেনেকুৱা ভৰাই থৈ এনেকৈ নাযাব। চাওক দম কৰি থৈছে, খাই আছে আপোনালোকে ক'ৰবাত মানে য'ত এইবোৰ চিচাৰ বটল লয় তাত দি দিয়কগৈ, নহবা এইবোৰ ক'ৰবাত আপোনালোকে গাঁতত পুতি দিয়ক। এইবোৰ এনেকৈ পেলাই থৈ গ'লে দেখিবলৈ বেয়া লাগে ন প্লেচবোৰত। চ' সেইকাৰণে আমি ৱেষ্টে কৰি পেলাম আৰু মই ট্ৰাইটো কৰোঁ। গাইছ ই ভাঙিব নোৱাৰিলে, কিন্তু এতিয়া মই বম ফুটা হৈ গ'ল ন। দৰকাৰ পৰিলে জুম কৰোঁ। গাইছ ফুটাটো দেখিছে নহয় আপুনি? ইটো পাৰলৈ ওলালে নাচাওঁ, এইটো পাই নাই ওলোৱা। মাৰিবলৈ ক'ত গ'ল? মাৰিবলৈ জানো, ইয়াৰ পিছত ভাঙিব নেক্সট টাইম। চ' দেখক জুম কৰ। ये हो गया अभी गाइस, ये पाम्बू है। এইটো চেচ হৈ গ'ল টুটি, চলত চক এইবোৰ চাফা কৰিম আকৌ। এতিয়া এই বস্তুটো পোৱালিয়ে ভাঙে। পোৱালি চ' নাও ৰেডি নে? যিহেতু অকল এইকণ থাকিলেগে, চব পৰি আছে ইয়াত। ৰেডি অ'কে। একোৱে নহ'ল ন, ক'ত থাকিলে? চ' এইডোখৰ টিক গ'ল, একোৱে নহ'ল। বুম। ছেকেণ্ড চাট মাৰিলে এইখিনি পৰা আৰু টিক ভাগিছে চক কিটো ষ্টাইলত। চুইছিলে গুচিয়ে গ'ল। কিটো ষ্টাইলত। Oh my god. Oh my god. Waste. এইটো আছে, এইটো মই ভাঙিম। তই ভাঙ নি? ভাঙ, ভাঙি দে। তই ইয়াত ভাঙিব।
চফা এতিয়া ভাঙিলোঁ ঠিক কৰা নাই এতিয়া আমি চফা কৰিব লাগে এইবোৰ চব ক'ত পেলাই থৈছে ইয়াতে তুলি পিনি আমি ভাত পাম চফা কৰি যাওঁ ইয়াত তোলে কেটেপা আৰু মাৰ্বল কম্বিনেশ্যনটো হেভি মাৰি একদম চক ইমান ডাঙৰ বটল ভাগি চুৰমাৰ হৈ গৈছে এতিয়া আমি এখন চফা কৰোঁ চফা কৰি লগ পাম তাৰপিছত বিহু দেখাম বিহু অলপ বিহুমান দেখাম তাৰপৰা আজি বিহু হয় ন গৈ কি কৰিম বলক তাক দেখাম তো কেনেকুৱা লাগিলে ভাঙি ঐ এক্সপেৰিমেণ্টটো কৰি কেনেকুৱা লাগিলে আৰু মজা লাগিছে ন ভাঙি চফা কৰি ভাঙি চফা কৰি মানে বেছি ভাল লাগিছে ভাঙিটো আৰু মজা লাগিলে মইতো তেনেকৈ চফা কৰা নাই ইয়ে চফা কৰি আছে কৰিছানে অ'কে চ' গাইজ বলক এটা আমি বিহু চাবলৈ বলক বিহু এটা কথা হয়তো যে ঘৰত কোনেও নকৰে হয় নাই ইয়াতে ঘৰত কোনেও নকৰে ইয়াৰ চাওক হাত চাওক দেখুৱা এয়া চাওক ঘৰত যদি এইটো সৰু ল'ৰা ছোৱালীৰ ওচৰত লৈ কোনেও নকৰে কাম দেই তো লাষ্ট চবকে কৈছোঁ এণ্ড বলক বিহু চাওঁ 1 2 3 এণ্ড হামনি মাৰিছোঁ কাৰণ এইটো এটা জাষ্ট অকণমান এটা এক্সপেৰিমেণ্ট ভিডিঅ' হয় চ' আজিলৈকে এক্সপেৰিমেণ্ট কৰিব জীৱনত ফাৰ্ষ্ট টাইম কৰিছোঁ কিবা এটা আপোনালোকৰ ভাল লগাৰ কাৰণে ভাল লাগিবলৈ কৰিছোঁ ন বস্তুটো চাইছিলোঁ যে কিমান স্পীডত গ'লে বস্তু কেনেকৈ ভাগে পানীখিনি কেনেকৈ ওলায় তাৰপৰা সেইটো এক্সপেৰিমেণ্ট কৰিলোঁ লগত ভাইটিও আহিলে যে বিহু বুলি ঘৰলৈ তাৰ লগতে এক্সপেৰিমেণ্টটো কৰিলোঁ সি গ'ল এতিয়া তাক আগবঢ়াই থৈ আহিলোঁগৈ এণ্ড ভিডিঅ' চাই কেনেকুৱা পালে জনাব কমেণ্টত আৰু এনেকুৱা এক্সপেৰিমেণ্ট লৈ আহিম মাজে মাজে কেতিয়াবা এক্সপেৰিমেণ্ট লৈ পাৰি ন যি টি এক্সপেৰিমেণ্ট চ' এদিন আহিম হেণ্ড ক্ৰাফ্ট বুলিয়ে কয় এইটো সেনেকৈ চ' সেইটো এদিন কলেজত কৰিমগৈ সকলোৰে লগতে চ' ভিডিঅ'টো এটা চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তাত থকা বেল আইকনটো টিপি দিব এণ্ড আজি বহাগ বিহু আজি উৰুকা গৰু বিহু বুলি কয় যিদিনাখন আজি সকলোকে আগন্ত বছৰৰ যি মৰম স্নেহ আছে সকলোখিনি ভালকৈ থাকক আৰু সকলোলৈ আকৌ এবাৰ ৰঙালী বিহু শুভেচ্ছা থাকিল আন্তৰিক শুভেচ্ছা থাকিল অকল শুভেচ্ছা নহয় চ' এতিয়া ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ